Hey guys, কি খবৰ সকলোৱে আশা কৰোঁ সকলোৱে ভাল মোৰো ভাল আৰু মই দিদি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো ৰাতিপুৱাই মানে চাহ খালোঁ খাই কৰি গা চা ধুই কৰি আহি এতিয়া ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ইমান ৰ'দ দিছে পুৰা ৰ'দ দিছে আজি টেকটেকীয়া। তো ভিডিঅ'টো চাই থাকক কি দেখাব পৰা দিনটো বিশেষ তেনেকৈ একো নাই তো চাই থাকক অকণো স্কিপ নকৰাকৈ চাব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো শুনক। এইফালে ৰাতিপুৱাই পোৱালিকেইটা আমাৰ ঘৰত এইটো আৰু সেইটো আহিছে এইফালে আজি স্কুল বন্ধ হয়নে ছানডে ক'তে কিহত পঢ়ি আছ এই দাঁতটো চাওকচোন কেনেকুৱা সেইটো আৰু সেইটো তোমাৰ লঠৌ আহিছে এইটো লঠৌটো কিমান শকত দেখিছে নেকি একদম পূৰা শকত হয়নে খাই দি দে কি খবৰ কৰে আপোনালোকৰ কি খবৰ ভালনে ভালনে মোৰ আমাৰ ভিডিঅ'বোৰ চাব দেই কদে মই ভিডিঅ চাব দে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ লঠৌ দুইটা গ'লোঁ মোৰ লগতে সেই তাইও পূৰা শকত আছিলে এতিয়া ইয়াৰ নিচিনা আছিলে এতিয়া তাই ক্ষীণাই গ'ল একদম পূৰা শকত এইটো দাঙিবকৈ নোৱাৰি ইয়াত দিছেতো লঠৌটো হয়নে আৰু ফালে ভিডিঅ' বনাম বুলি গম পালে মানে একদম পূৰা দৌৰ মাৰি আহিবই আৰু ঘৰৰ পৰা হয়নে দুইটা পূৰা ভিডিঅ'টো ভাত পানী খোৱা নাই খাম আৰু মায়ে মানে কিবা কিবি বনাইছে মই ভাবিলোঁ দাংবডি কেইটামান ছিঙি লওঁ আপোনালোকক দেখাম আমাৰ দাংবডি পিছবা একদম বৰষুণ পাই কি ধুনীয়াকৈ লাগি আছে তো চাওঁগৈ ব'লকচোন দেখাম দেই এইফালে ধুনীয়াকৈ লাগি আছে বেছি নাই মানে কেইজোপামান দাংবডি কিন্তু ইয়াতে বহুত বেছি লাগিছে আমাৰ ঘৰত যিহেতু 4টাহে মানুহ সেয়াই হৈছে আৰু মানে বহুত লাগিছে আৰু বৰষুণ একদিন যিহেতু দিয়ে আছে সেয়াই আৰু মই মানে দাংবডি খাই বহুত বেছি ভাল পাওঁ দাংবডি যদি সদায় দিয়ে নহয় তেতিয়া মই সদায় খাব পাৰিম মানে বহুত বেছি ভাল পাওঁ আৰু খাবলৈ আৰু মই এতিয়া দাংবডি ছিঙি কৰি মানে ধুই কৰি কুটি কৰি ল'লোঁ এতিয়া ভাজি মায়ে মানে দালি বনাই থৈছিলে অকল দালিয়ে ভাত খাব মন নাযায় সেইটো কাৰণে ভাজি অকণ বনাই লওঁ আৰু এইফালে দাংবডি ভাজি কৰি ৰেডি এতিয়া ভাতটো খাই লওঁ ভাত খাই কৰি আকৌ লগ পাই আছোঁ দেই আৰু এয়া ঘৰৰ লিচু মানে পিতাই পাৰিছিলে 50টামান লাগিছিলে নেকি বৰ বেছি নাই লগা বাদুলিয়ে খাই পেলাইছে সেইটো কাৰণে পাৰি পেলাইছে আৰু চব পকা নাই অলপ এটা দুটা পকিব বাকী আছে এইফালে চাওকচোন আমাৰ অপৰাজিতাজোপা কি ধুনীয়াকৈ ফুলি আছে এইবোৰ দিছে ধুনীয়াকৈ ফুলি আছে তাৰপৰা মই ৰুইছিলোঁ কি ধুনীয়াকৈ ফুলিছে আৰু সৰু সৰুকৈ টেমাবোৰ পৰি থাকে যিহেতু ভাবিলোঁ ফুলকে ৰুই দিওঁ এতিয়া মানে ইভিনিং টাইমৰ পৰা আকৌ ভিডিঅ' বনাই ষ্টাৰ্ট কৰিছোঁ আৰু অথনি মানে ভাত পানী খাই কৰি বহুত বেছি গৰম লাগিলে আৰু গ'লোঁ বহুত দেৰি ৰ'দটো বেছি বহুত চোকা সেইটো কাৰণে একদিন যিহেতু বহুত বেছি ৰ'দ দিছে সেইটো কাৰণে হ'লোঁ আৰু শুই কৰি এতিয়া উঠিলোঁ উঠি ভাত পানী খাই কৰি আকৌ এতিয়া ভিডিঅ' বনাই ষ্টাৰ্ট কৰিছোঁ আৰু তো চাই থাকিব আৰু ভিডিঅ'টো যিহেতু ষ্টাৰ্ট কৰিলোঁ সেইটো কাৰণে দিবই লাগিব ন সেইটো কাৰণে মানে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি আৰু এইফালে ইভিনিং টাইমত ওলাই আহিলোঁ পথাৰলৈ ছাগলী লৈ আহিছোঁ আৰু দুইজনী হাৱা বতাহ খাবলৈ অকণমান সেইফালে বেলিটো আমাৰ পথাৰত পানী হৈছে নাই চাবলৈ আহিছিলোঁ পানী হোৱাই নাই একদম শুকান চপৰা হৈ আছে এইবাৰ খেতি কি হয় ঠিক নাই আৰু এয়া দিছে নাই একদম পানী অকণো নাই শুকাই আছে বৰষুণ দিছে কিন্তু পানী হোৱাই নাই লিচু মাৰি আছে পূৰা লিচু খাই আছে এনেকৈ ইভিনিং টাইমত মানে হাৱা বতাহ খাবলৈ আহিব লাগে ৰাস্তা বা পথাৰ চথাৰ কি মজা লাগে ন খাই পিনে এইটো এয়া আমাৰ পথাৰখন আমাৰ পথাৰৰ ভিউটো চাওক কি ধুনীয়া ফটো শ্বুট কৰিবলৈ বহুত বেছি ভাল সেইখিনিতে মানে পকা ৰাস্তাটো আছে সেইটো ৰাস্তাত বেছি ভাল হয় ফটো শ্বুট কৰিব এয়া মানে চিন্তা হৈ আছে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কি হয় ফেইলে কৰে নে পাছে কৰে সেইটো কাৰণে মানে চিন্তা হৈ আছে পঠাবলৈকে উলিয়াই লৈ আহিছোঁ আৰু টেনশ্যনটো দূৰ হওক বুলি সেইটো কাৰণে ওলাই আহিছোঁ আৰু এইফালে গধূলি সাজৰ কাৰণে পিতাই আনিছে এইফালে মাছ আৰু এইফালে লগতে ঢেকীয়া তো গধূলি সাজৰ কাৰণে ৰেডি কৰিব হ'লে যিহেতু সন্ধিয়া হ'ল আৰু এইফালে এতিয়া আমাৰ থালিখন ৰেডি হৈ গ'ল এইফালে আচাৰ আমলখি আচাৰ নেমু নিমখ এইফালে মাছ তাৰপিছত এইফালে পেটু ভাজি জ্বলা আৰু এইফালে দালি আছে তো ভাতটো খাই লওঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি দিব আজিলৈ বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই